खुलुमबाय इनसाइड एनि बर'आव आं नोंथांमोनखौ बरायबाय। बिटिआरनि गाहाय मावफुं सोद्रोमा आरो लेङाइ गाहाय मावफुं सोद्रोमानि सायाव बिटिआरनि एमसिएलए मुनमुन ब्रह्मआ होनाय अजदखौ नेवसिदों बिकेडब्लिउएससिआ। मख'नो गोनांदि बिटिआरनि 1 नं पर्बतजरा बियाबनि एमसिएलए अदेबानि बिटिसिनि बारग' गाहाय खुंगिरि हाग्रामा महिलारिनि बिबोनां मुनमुन ब्रह्मआ गुवाहाटीनि बड'लेण्ड भवनखौ आथिखाल बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ बिकेडब्लिउएससिनो सिरियै फानखोमादों होनना बुंनायनि सायाव खेंफेरथि होदों बिकेडब्लिउएससिनि लेङाइ गाहाय मावफुं सोद्रोमा रमिअ पि नार्जारिया। আমি দেখিছোঁ যে সোশ্যাল মিডিয়াত মানে বিটিআৰৰ এমচিএলএ মুনমুন ব্ৰহ্ম তেখেত ডাঙৰীয়ানে তেখেতে টুইট কৰিছে টুইটাৰত যে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ সদ্যহতে আমি অস্থায়ীভাৱে বেলতলাস্থিত গুৱাহাটীৰ বডলেণ্ড ভৱন এইটো বিটিআৰৰ চিফ প্ৰমোদ বড়ো তেখেত ডাঙৰীয়া আমাক যেতিয়ালৈকে আমাৰ কাৰ্যালয় নিৰ্মাণ নহয় তেতিয়ালৈকে আমাৰ কাৰ্যালয় পৰিচালনা কৰিবৰ কাৰণে চলি যাবৰ কাৰণে আমাক বডলেণ্ড ভৱনটো তেখেতে আমাক সদ্যহতে আমাৰ হাতত তেখেতে অৰ্পণ কৰিছে আৰু সেইটো বিটিআৰৰ পৰা আমি সম্পূৰ্ণভাৱে সেইটো গ্ৰহণ কৰা নাই। তেখেতে যেতিয়ালৈকে আমি সেইটো আমাৰ অফিচটো আমি বা কাৰ্যালয়টো আমি নিৰ্মাণ কৰিব নোৱাৰিম তেতিয়ালৈকে আমি সেইটো চলাই দিম। আৰু সেই পৰিপ্ৰেক্ষিততে আমি দেখিছোঁ যে মুনমুন ব্ৰহ্ম তেখেত ডাঙৰীয়ানীয়ে যোৱাকালি প্ৰমোদ বড়ো তেখেতে অভিযোগ কৰিছে যে তেখেতে কোৱাৰ মতে টুইট কৰাৰ মতে যে প্ৰমোদ বড়ো ডাঙৰীয়াই বেলতলাস্থিত যি বডলেণ্ড ভৱন সেইটো আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলক ভাড়া দি তাৰ ধনখিনিৰে তেখেতে চলি আছে বা বিটিআৰৰ সম্পত্তিখিনি বিক্ৰী কৰা বুলি তেখেতে অভিযোগ কৰিছে আৰু এই অভিযোগটো সম্পূৰ্ণ ভিত্তিহীন আৰু এইটো আমি ক'ব লাগিব তেখেতে যিখিনি কথা মানে অভিযোগ কৰিছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত সেইটো আমি অস্বীকাৰ কৰিম আৰু সম্পূৰ্ণ ভিত্তিহীন আৰু সেইটো কথাৰ কোনো মানে ভিত্তি নাই। কথাটো হ'ল প্ৰমোদ বড়ো ডাঙৰীয়াক আমি প্ৰশংসা কৰিব লাগিব, ধন্যবাদ জনাব লাগিব যে তেখেতে আমাৰ যি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল যিহেতু নতুনকৈ এইটো গঠন কৰা হৈছে আৰু এই কাউন্সিলখনৰ আমাৰ স্থায়ী যিটো কাৰ্যালয় আমাৰ চিমেণ্ট চাপৰি চানজাৰী নগৰত যিহেতু আছে সেইটো আমি নিৰ্মাণ কৰি ল'ব পৰা নাই তথাপিও আমি ইয়াতে ৰেন'ভেশ্যন কৰি চলাই আছোঁ আৰু গুৱাহাটীত আমাৰ এটা চাব অফিচ হিচাপে আমাৰ যিহেতু কাৰ্যালয় নাছিল সেই পৰিপ্ৰেক্ষিতত প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ যি অসুবিধাবিলাক দেখি তেখেতে বড়ো কাউন্সিল বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলখন চলাই যাবৰ কাৰণে আমাক যি সুবিধা কৰি দিলে তাক আমি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ হৈ তেখেতক ধন্যবাদ জনাম। আমি প্ৰায় 10 লাখ আমাৰ বড়ো জনসাধাৰণ আমি তেখেতক ধন্যবাদ জনাইছোঁ। কিন্তু মুনমুন ব্ৰহ্ম তেখেত ডাঙৰীয়ানীয়ে যিহেতু তেখেতে বিৰোধী দলত আছে আৰু আজিলৈকে আমি গম পোৱা তেখেতসকলে কোনো এটা কাউন্সিলৰ বিপিএফৰ হৈ তেখেতসকলে কাউন্সিলত তেখেতসকলে অংশগ্ৰহণ কৰা নাই আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি এখন চৰকাৰ চলি আছে বিজেপি আৰু ইউপিপিএলৰ যি চৰকাৰ জিএছপিৰ চৰকাৰ সেই চৰকাৰখন তেখেতক সহযোগ কৰা নাই আৰু তেখেতসকলে সদায় অজুহাত দেখাই আছে যে প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰখন কেনেকৈ তেখেতসকলে বিপদত পেলাব পাৰে অভিযোগ বুলিয়ে তেখেতসকলে আছে। কিন্তু এজন জনপ্ৰতিনিধি হিচাপে তেখেতসকলৰ যি বিৰোধী দলৰ যি ভূমিকা সেই ভূমিকাটো তেখেতসকলে সঠিক ৰূপত মানে পৰিচালনা কৰা নাই বা আমি বা দায়িত্বটো গ্ৰহণ কৰা নাই আমি সেইটোৱে ক'ব লাগিব। আনফালেদি প্ৰমোদ বড়ো ডাঙৰীয়াই বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলক যে তেখেতে সহায় কৰি যিখিনি পদক্ষেপ দেখুৱাইছে নিদৰ্শন দেখুৱাইছে সেইটো আমি শলাগ ল'ব লাগিব। আৰু বডলেণ্ড গেষ্ট হাউচে হওক নহ'বা বেলতলাত থকা যি বডলেণ্ড ভৱন এই গোটেইখিনিয়ে আমাৰ জাতীয় শ্বহীদসকলৰ আত্মবলিদানৰ যোগেদি পোৱা এটা অনুষ্ঠান প্ৰতিষ্ঠান গতিকে সেইখিনি প্ৰমোদ বড়ো ডাঙৰীয়াই তাৰ মূল্য বুজি পায় আৰু সেই মূল্যখিনি বুজি পায় যিহেতু আমাৰ বিটিআৰৰ বাহিৰত বসবাস কৰা 10 লাখৰো অধিক বড়োসকলৰ বডলেণ্ড আন্দোলনত যিহেতু জড়িত আছিলে আৰু সেইটো সন্মান প্ৰদৰ্শন কৰি তেখেতে আমাৰ বডলেণ্ড ভৱনটো অস্থায়ীভাৱে আমাক কাৰ্যালয় ব্যৱহাৰ কৰিবৰ কাৰণে আমাক অৰ্পণ কৰিছে আৰু সেইকাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ। আৰু মুনমুন ব্ৰহ্ম তেখেত ডাঙৰীয়ানীয়ে যিটো অভিযোগ কৰিছে সেইটো সম্পূৰ্ণ ভিত্তিহীন বুলি আমি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ পৰা আমি সেইটো মুকলিকৈ স্পষ্ট কৰি দিছোঁ। নহয় জনপ্ৰতিনিধি হিচাপে তেখেতে এনেধৰণৰ যদি কৰি থাকে সেইটো জনসাধাৰণ নিশ্চয় দেখিব আৰু সেইটোতো তেখেতৰ দায়িত্ব নহয়। তেখেতৰ দায়িত্বটো হ'ল তেখেতৰ যি সমষ্টি সেই সমষ্টিৰ পৰা তেখেতে প্ৰতিনিধি হিচাপে আহিছে সেই লোকসকলক বা জনসাধাৰণ তেখেতে ইমান বিপথে পৰিচালনা কৰাৰ কোনো অধিকাৰ নাই আৰু জনসাধাৰণে সেই কথাটো বুজি পাব। এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াই যি এটা নিদৰ্শন দেখুৱাইছে আমাৰ বাহিৰৰ এই বড়োসকলৰ কাৰণে বড়ো কছাৰীসকলৰ কাৰণে সেইটো নিদৰ্শন তেখেতেও লোৱাটো উচিত আছিলে
কিন্তু তেখেতে আজি এনে মিছা অভিযোগ এটা মানে তেখেতে মাতি বা অভিযোগ এটা তেখেতে তুলি যে প্ৰমোদ বড়োৰ ওপৰত যি এটা তেখেতে মানে বৰ্তা মানিব বিচাৰিছে সেইটোক আমি ভাবিছোঁ যে জনসাধাৰণে নিশ্চয় বুজি পাব আৰু তেখেতে এনেধৰণৰ মানে যিখিনি তেখেতৰ যি চক্ৰান্ত বা ষড়যন্ত্ৰ তাৰ পৰা তেখেতে আঁতৰি থকাটোৱে আমি বিচাৰোঁ